হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এয়া আজি বনালোঁ ৰাতিপুৱা মানে ব্ৰেকফাষ্টত খাবৰ কাৰণে ৰুটি লগতে মুৰ্গীৰ মাংস। এয়া আলুৰে বনালোঁ। ৰাতিপুৱা যিহেতু ব্ৰেকফাষ্টটো অকণমান হেভিকৈ কৰিলে ভাল, সেইটো কাৰণে মই মাংস বনাই দিলোঁ। লগতে আজি মানে কণী নবনালোঁ, ৰুটি বনাইছোঁ, ধুনীয়া ফুলা ফুলা ৰুটি। এনেকুৱাকৈ মৰ্ণিঙৰ ব্ৰেকফাষ্টত খাব ল'লোঁ। বাকী ফ্ৰেণ্ডছ, ৰাতিপুৱা কোনে কি বনালে জনাবচোন। মই আজি মানে এইবিলাকে বনাই দিলোঁ আৰু ৰুটি, কেতিয়াবা চব্জি বনাওঁ, কেতিয়াবা তৰকাৰী বনাই দিওঁ অকণমান মুৰ্গী চব্জি থাকিলে। বাকী ফ্ৰেণ্ডছ, ভিডিঅ'টো কেনেকুৱা লাগিছে জনাবচোন। আজি ৰাতিপুৱা মানে এইবিলাক। তাৰপিছত অকণমান ফ্ৰুটছ কাটি ল'ম। এনেকুৱাকৈ মানে আজি ৰাতিপুৱা খাম বুলি ল'লোঁ আৰু। বাকী কোনে কি খালে জনাব। এয়া অকণমান ফ্ৰুটছ, এতিয়া এইখিনি ধুনীয়াকৈ ধুই মেলি কাটি ল'ম। বাকী মৰ্ণিঙৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব ফ্ৰেণ্ডছ। আজিলৈ আহিছোঁ।